Hello guys, welcome to my channel. আজি বনালো মসুৰ দাইলেৰে ডিমৰ কাৰী। তাৰ বাবে মই একেটা আলু, 3টা পিয়াজ, মসুৰ দাইল, আদা নহৰু আৰু শুকান জলকীয়া আৰু দুটামান গোটা মছলা লৈ লৈছো। এইখিনি ভালকৈ ধুই কাটি লম। এতিয়া এটা কুকাৰত মই 1 গিলাচ পানী দিছো। তাতে মই মসুৰ দাইল, আলু আৰু ডিম 4টা দি দিম। আৰু 1 চামুচ নিমখ আৰু 1 চামুচ হালধি লগত যোগ কৰিছো আৰু কুকাৰত 3টা চিটি মৰালৈকে এইখিনি মই সিজাম। কুকাৰত চিটি মাৰিলো। এতিয়া পিয়াজখিনি মই মিহিকৈ কাটি ললো, আদা নহৰু খুন্দি ললো, 2টা বিলাহী মই মিক্সিত পিচি লৈছো। এখন কেৰাহী ভালদৰে গৰম কৰি তাত অলপ সৰহ পৰিমাণে তেল দিলোঁ। এতিয়া তাত মই কাটি ৰখা যিখিনি পিয়াজ আছিলে ভালদৰে ৰঙাকৈ ফ্ৰাই কৰি ল'ম। এইখিনি পিয়াজখিনি দিয়া হৈ গৈছে, কম জুইত ভালদৰে ফ্ৰাই কৰি ল'ম। এইখিনি আধা ফ্ৰাই হৈ গৈছে। সেইকণ সময়তে মই ডিমকেইটা বাকলি গুচাই ল'ম। এয়া ডিমকেইটা উলিয়াই ল'লোঁ আৰু এইকেইটা মই এতিয়া বাকলি গুচাই ল'ম। লৈ পেলাই অলপ চিটিয়াই ল'ম। পিঁয়াজখিনি আধা ফ্ৰাই হৈ গৈছে। এইখিনি এতিয়া মই মিক্সিত পেষ্ট বনাই ল'ম। এইকেইটা ডিম অকিয়াই লৈছোঁ যাতে ফুটি নাযায়। সেই তেলতে ডিমকেইটা ফ্ৰাই কৰি ল'ম। এইখিনি পিঁয়াজ মোৰ পিচি লোৱা হৈ গ'ল। এইকেইটা ডিম ফ্ৰাই কৰি লোৱা হৈ গ'ল। সেইখন কেৰাহীতে মই শুকান মছলাকেইটা, গোটা মছলাকেইটা দিছোঁ আৰু লগতে খুন্দি লোৱা আদা নহৰুখিনি দি দিলোঁ। এতিয়া তাতে মই অকণমান গুড়ি মছলা দি দিছোঁ। ভালদৰে তেলৰ লগত মিহলাই লৈছোঁ। লৈ পেলাই মই এতিয়া পিচি ৰখা বিলাহী দি দিছোঁ। এই ভালদৰে ভাজি ল'ম। এতিয়া ইয়াতে মই পিচি লোৱা ফ্ৰাই অনিয়নখিনি দি দিছোঁ আৰু ভালদৰে লগত মিক্স কৰি ল'ম। আৰু লগতে মই সিজাই লোৱা আলুখিনি আধামান ভাঙি লৈছোঁ। গৰম কাৰণে হেতাৰে ভাঙি লৈছোঁ। লৈ এই মছলাখিনিৰ লগতে যোগ কৰিম আৰু অকণমান মছলাৰ লগত মিলি যোৱালৈকে ঢাকি পেলাই ইয়াক সিজিব দিম। মছলাখিনি প্ৰায় সিজা হৈ গৈছে, তেল এৰিবলৈ আৰম্ভ কৰিছে। এইকণ সময়তে মই অকণমান মিক্সি জাৰটো পানী দি ইয়াৰ লগত যোগ কৰিছোঁ আৰু ভালদৰে উতলিবলৈ দিম। এইখিনি ভালদৰে উতলা হৈ গ'লে মই ইয়াত সিজাই ৰখা মচুৰ দাইলখিনি যোগ কৰিম। এইখিনি পানী অলপ শুকাই যাবলৈ লৈছে। এতিয়া মই সিজাই ৰখা যিখিনি মচুৰ দাইল আছিলে লগত যোগ আৰু আধা কাপ পানী দি মই ভালদৰে উতলিবলৈ দি দিছোঁ। আৰু লগতে ইয়াৰ লগতে এতিয়া উতল অহাৰ লগে লগে মই ডিমকেইটা যোগ কৰি দিছোঁ। ডিমকেইটা যোগ কৰাৰ পাছত ইয়াক ঢাকি পেলাই মই উতলিবলৈ দিম ভালদৰে। এটা ভালকৈ উতল আহিলেই হৈ যাব। ইয়াত মই 1 চামুচ জালুকৰ গুড়ি দি দিছোঁ আৰু বিশেষ একো দিয়াৰ প্ৰয়োজন নাই।
নিমখ আগতে দিয়া হৈয়ে গৈছিলে আৰু এয়া মই হৈ যোৱাত নমাই সজাই লৈছোঁ। এইকণ ডিমৰ কাৰী বনাবলৈ খুব সহজ, সোনকালে হৈ যায়, বেছি বস্তুৰ প্ৰয়োজন নহয় আৰু খাবলৈ বহুত সোৱাদ লগা হয়। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।